Hey guys, welcome to my another vlog. So guys, আজি আকৌ মানে বেলেগ এটা ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। আজি বনাম একদম মানে নোখোৱা বস্তু এটা বনাম আৰু দেখুৱাই আছোঁ আপোনালোকক কি বনাম, চাই থাকিব। কি বনাম আজি এৰি পলু যে সেইটো ধৰি লওক আমি পকাই পকাই পাত খুৱাই খুৱাই যিটো মানে বাঁহ মানে সেইটোক আমি পলুৰ লেটা বুলি কওঁ। সেই লেটা আৰু আলু তাৰ লগত মানে দি বনাই খাই চালে মানে কেনেকুৱা টেষ্টটো লাগে, সেইটোকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চ' গাইজ, আমাৰ মাহীয়ে ইমান ধুনীয়াকৈ বুজাই দিছে আপোনালোকক, আৰু এতিয়া চাব আমি কেনেকৈ এৰি পলু বনাওঁ। চবেই নাখায়, আমি গৰম হয় সেইকাৰণে আমি খাওঁ, মানে চবেই খাই ভালো নাপায়। মই ইমান ভাল নাপাওঁ, কিন্তু মানে আজি ট্ৰাই কৰি চাম বুলি ভাবিলোঁ। এয়া চক, এইফালে পূৰা লেটা পলু লৈ ল'লোঁ। এয়া মাহীয়ে আজি ঘৰৰ পৰা লৈ আহিছিলে, মানে আমাক খুৱাম বুলিয়ে আনিছে। আৰু এয়া চক, যোনে যোনে নাখায় তেখেতসকলে বেয়া চেয়া নাপাব, আৰু আমি খাওঁ দেই, কাৰণ আমি আহোম মানুহ পকা আহোম। ধৰি লওক আমি ইটো বনাওঁ আৰু খাওঁ, লগতে পলুটো পুহোঁ আৰু খাওঁ। পাৰিলে আপোনালোকে আমাক এক্সপ্ৰেছ কৰিব, আমি আপোনালোকক দিবও পাৰোঁ। সেয়া আপোনালোকে দেখিলেই নহয় আমাৰ মাহীয়ে কেনেকৈ আপোনালোকক ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে যে আমি আহোম হয় সেইকাৰণে মানে আমি খাওঁ, আমি চবেই নাখায়। তেতিয়াহ'লে চাই থাকিব কেনেকৈ বনায়। মই নবনাওঁ, মাহীয়ে বনাব, চাই থাকিব। তই খাবি নাই পলু? তই পলু খাবি নাই? কৈ দে আকৌ, খাবি নে নাখাওঁ? হা, এইফালে চাই ক। মই পলু খাম বুলি কওঁ। কেনেকৈ খাবি? মানে পলু বুলি নকয় আৰু এতিয়া লাটা বুলি এটা খাবি ইমান লাজো। এয়া মাহীয়ে পলু বুলি নকয়। আলু গুচাবলৈ লাগি গ'ল, মই ভিডিঅ' বনোৱাত বিজি। মাহীক পাৰিলে আপোনালোকেও যদি আলু খাবলৈ মন গুচাবলৈ যায় লগাই আমালৈ দিছোঁ। অলপ মেছেজ পঠিয়াব পাৰে, আমি দিব পাৰোঁ। যদি খাই চাওঁ মাহীলৈ মেছেজ পঠিয়াব আপোনালোকে। মাহী ভাগৰ ফেচবুক নাই বাৰু, কিন্তু মানে আগতে মাহীহঁতৰ ঘৰত হেৰি আছিলে, কি বুলি কয়, সত্যবন্ধুত্ব আছিলে, ডাকোৱালৰ যোগে আছিলে। অঁ, কৈ দিয়াচোন আগতে তুমি কেনেকৈ ল'ৰা পতা। আগতে ধৰি লওক মোৰ মানে বন্ধুত্ব পতাটো মানে মোৰ বহুত চখ। অঁ, এতিয়া আগতে মানে মই কি কৰোঁ, এই আলোচনী, এই বাতৰি কাকত, এই বিস্ময়, এনেকুৱা বুক মানে খুব কিনি আনি চাওঁ, মানে খুব প্ৰিয় বন্ধুবিলাকক খুব চাওঁ। প্ৰিয় তাৰপিছত বন্ধুত পূৰা চিঠি লিখা নেকি? অঁ, তেতিয়া মানে চাই আৰু মোৰ মানে এইটো মোৰ ৰচনা আৰু মানে ধৰি লওক মই অন্যলি নহয় আৰু বন্ধু হিচাপে এনেকৈ ভাবি মানে মই পূৰা একদম লেটাৰ লিখোঁ আৰু চিঠি। লেটাৰ লিখে আৰু পূৰা ফোনত কথা পাতি থাকে। লেটাৰ দি একদম ডাকঘৰ আজিকে পঠিয়াই দিয়াৰ লগে লগে আৰু মানে কথাই নাই আৰু আহিয়ে যায় মোলৈ আৰু আহিয়ে আৰু অহাৰ লগে লগে ফোনৰ কানেকশ্যন কৰি দিওঁ আৰু তেতিয়া কথা পাতোঁ। তাৰপৰা লাষ্টত গৈ গৈ যিকেইটাৰ লগত কথা পাতিছিলে সেইকেইটাৰ লগত বিয়া নহ'লেই বেলেগ এটাৰ লগতহে হ'লগৈ। তো গাইজ, এনেকৈ আপোনালোকে এৰি পলু মানে লেটা গুটি পিঁয়াজৰ সৈতে তেলত ধুনীয়াকৈ ফ্ৰাই নিচিনাকৈ ভাজিব আৰু খাব। কেনেকুৱা লাগিলে ক'ব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই গাইজ।